Hello everyone, মই আজি পিঠাগুৰিৰে বনোৱা এটা সুস্বাদু কেকৰ ৰেচিপি লৈ আহিছো। খাবলৈ বহুত ধুনীয়া লাগে। তাৰ বাবে মই 3 কাপ পিঠাগুৰি লৈছো আৰু অলপ নাৰিকল মিক্সিত গুৰি কৰি লৈছো। আৰু সেইখিনি তাত মই মিলাই দিছো। 1 কাপ মিঠৈ গৰম গাখীৰত তিয়াই থৈ দিছো। আৰু পিঠাগুৰিখিনিত মই 2 চামুচ ঘিউ দিছো আৰু এইখিনি ধুনীয়াকৈ সানি লম। আৰু ইয়াতে গাখীৰত তিয়াই থৈ দিয়া মিঠৈখিনি দি দিছো আৰু গোটেইখিনি মিক্স কৰি লৈছো। আৰু ইয়াতে মই 1 কাপ আৰু 1 কাপ গাখীৰ দি পালে মিলাই লম। ভালদৰে মিক্স কৰি লম। মিশ্ৰণটো আমাৰ ৰেডি হৈ গৈছে। আৰু প্ৰেছাৰ কুকাৰটো গৰম হ'বলৈ দিছো। এটা টিফিন বাটিত ঘিউ অকণ দি এখন কটন কাপোৰে ভালদৰে সানি লম। আৰু ইয়াতে মই পেপাৰ এখন পাৰি দিছো আৰু পেপাৰখনৰ ওপৰতো অলপমান ঘিউ দি পালে ভালদৰে সানি লম। আৰু ইয়াতে মই মিশ্ৰণখিনি ঢালি দিলো। এনেকৈ বাটিটো অকমান থুকুচি দিছো আৰু প্ৰেছাৰ কুকাৰটোত এখন প্লেট দি দিছো আৰু ইয়াৰ ওপৰতে মই বাটিটো বহাই দিম। প্ৰেছাৰ কুকাৰৰ হুইচেলটো আৰু ৰবৰডাল অতৰাই মই 45 মিনিট সময় সিজাম। আৰু 45 মিনিট মান হৈ যোৱাৰ পিছত এনেদৰে এখন চুৰি কটাৰী দি চাব হৈছে নে নাই। আমাৰ হৈ গ'ল। আৰু টিফিনটোৰ পৰা কেকটো এনেকৈ উলিয়াই লম। কাগজখন অতৰাই ল'ব। আৰু মই কাটি দেখুৱাইছো, খুব ধুনীয়া হৈছে, খাবলৈ কোমল হৈছে। নাৰিকল দিয়াৰ বাবে খাবলৈ বহুত ধুনীয়া লাগে। এয়া চাওক কি ধুনীয়া হৈছে। নিশ্চয় এবাৰ বনাই খাই চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহলে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।